হঠাৎ কিবা এটা বেলেগ লাগি গ'ল। You're from Iran, na? Yeah, I'm from Hirak. Creation, Indian hand. ইয়াত আছে Leo Expo, Guwahati, Moniram Dewan Trade Center, near ISBT Guwahati. টিকেট কাটি ললো এতিয়া সোমাম এই লাইটৰ এই মেলাৰ মাজত সোমাই কিবা বেলেগ লাগি গ'ল হঠাৎ কিবা এটা বেলেগ লাগি গ'ল দেখোন একদমকে বেলেগ দুনিয়াত সোমোৱা যেন লাগি গ'ল এতিয়া চবফালে লাইটৰ মালাই দেখা পাই আছো কিন্তু সেই তাৰ পিছত কিবা ভিতৰৰ ফালে আছে নেকি আমি চাই লওঁ বাৰু এতিয়ালৈকে লাইটৰ মালাই পাই আছো বাৰু এন্ট্ৰি এন্ট্ৰি হল নম্বৰ 1 আছে এইখন এক্সপো ধুনীয়া মনোমোহা লাইটেৰে আদৰণি মুন শ্বেডো থাইলেণ্ডৰো ধুনীয়া ব্যৱসায় আহিছে এনিথিং এভৰিথিং বলিউড জুৱেলাৰী চেম ডেকো ইৰাণ সামৰিলে আজি যিহেতু লাষ্ট NK ফুলকাৰী আৰবান ইণ্টাৰনেশ্যনেল এনেকৈ বহুতো দোকান আছে এইটো হল 1 ভিডিও হয় You're from Iran, na? Yeah, I'm from Hirak. Yeah, What's your name? My name is Shukrullah. Sorry? Shukrullah. Sukrullah. Yes, yes. Nice name. Yeah. So these are the handmade. No sale for our sale. This is for my sale. Yes. These are the handmade products, right? Yeah, this is a handmade Iranian bag. Okay. It's like a special clothes of Iranian handmade. How much is this? So we sell like another city of 1,500, but now it's like 500. My piece is last piece. We sell it 500. 500 Indian rupees? Yeah, Indian currencies. Indian currencies. Where you guys from, Hirak? Mashhad. Mashhad. Yes. Nice place. Thank you. Thank you for me. Thank you. Trans Korean collection 3 are limited for Thailand Kashmir এনেকৈ মুঠতে দেশ বিদেশৰ বহুতো দোকান আহিছে লিঅ' এক্সপোত বহুত ভাল লাগিছে আহি ইয়াতে বহুত ধৰণৰ প্ৰডাক্ট লাগিছে আমি কিছুমান দোকানৰ লগত কথা পাতিব আমি ট্ৰাই কৰিম हैंडमेड है क्या हैंडमेड है ना ये प्रिंट ये कितना है प्राइस कितना है 8,500 कैसे 7 क्लास में कर दिया 6 क्लास में कर दिया অলপ ব্যৱসায় ব্যস্ত হৈ আছে তথাপি তাৰ মাজত মোক টাইমো দি আছে कैसे बनाते हैं ये हैंडमेड है हैंड स्टिच कलर नहीं है भाई ये हैंड एम्ब्रॉयडरी है नहीं हाँ एम्ब्रॉयडरी है ना हाँ एम्ब्रॉयडरी कर पोस्ट कितना है इसका 6,000 आप लोग कहाँ से हम दिल्ली से ধুনীয়া দিল্লীৰ পৰা আহিছে যিটো সব হেণ্ডমেড আৰু লগতে দুই এটা প্ৰিণ্টেড এইবিলাকো আছে প্ৰিণ্টৰো আছে আৰু
200 এনেকৈ 200 টকাৰ পৰা আৰম্ভ এনেকৈ 6000 7000 8000লৈকে বস্তুবিলাক আছে লিঅ' এক্সপ'ত আজি লাষ্ট ডে আমি Every discount. আৰু আজি ডিছকাউণ্টটো দি আছে কিন্তু আমাৰ ব্লগটোতো আজি আমাৰ আপলোডে নহ'ব সেইকাৰণে নেক্সট টাইম লিঅ' এক্সপ' আহিলে পাই যাব অ'কে থেংক ইউ ফাটিমা ইণ্টাৰনেশ্যনেল way to hall 2 smoke biscuit মধ্যপ্ৰদেশৰ পৰা আহিছে তেওঁলোকে বিস্কুট 80 ৰুপিছৰ এটা আছে আৰু এটা 50 আছে মানে ফ্ৰাই আইচ দি পেলাই বনাই মই আপোনালোককে পেক কৰি মই দেখাই আছোঁ তেওঁলোকক ঠিক কিতনে কা है इवन 50 रुपये 80 रुपये ज़्यादा स्मोक कम है মই এটা টেষ্ট কৰি দেখাই আছোঁ আপোনালোকক কেনেকুৱা স্মোক বিস্কুট एक खाना है बोले मैडम 80 रुपये ফ্ৰাই আইচ দিয়া আছে ইয়াতে তাৰ ফলত এইটো স্মক হৈ থাকে এইটো আইচৰ স্মক আচলতে মই ভাবিছিলোঁ এইটো মানে জুলিৰ বুলি নহয় এইটো আইচৰ স্মক হয় খাব পাৰে আপোনালোকে ৰাজস্থান আচাৰ ৰাজস্থানী আচাৰ আজি লাষ্ট ডে 21 নৱেম্বৰ 4 নৱেম্বৰৰ পৰা হৈছিলে ধুনীয়া দেশ বিদেশৰ দোকান আহিছে চাই থাকক আপোনালোকক মই দেখাই আছোঁ লিঅ' এক্সপ' এইবাৰ এইফালে এনেকৈ ভিডিঅ' কৰে এইটো এবাৰ শ্ৰীলংকাৰ ফ্লেগ দেখা পালোঁ শ্ৰীলংকা এইফালে কিজানি শ্ৰীলংকাৰে আছে হোম ডেকৰৰ বস্তু আছে ইয়াতে ইলেক্ট্ৰনিক এচেছৰিজ বাংলাদেশো আছে বাংলাদেশৰ ফেশ্বন এনেকুৱা আৰু মুঠতে বহুত কিবা কিবি দোকান আহিছে ভাল লাগিছে মজা হয় ধুনীয়া গোটেই ভেৰাইটিজ দোকান দেশ বিদেশ গোটেই চব ফালৰ পৰা আহিছে বাংলাদেশ শ্ৰীলংকা ইৰাণ থাইলেণ্ড তাৰপিছত আমাৰ ইণ্ডিয়া আৰু এনেকুৱা 2-এখন দেশ আছে আহিছে ভাল ধুনীয়া ধুনীয়া প্ৰডাক্ট লৈ আহিছে তেওঁলোকে হেণ্ডমেড আছে প্ৰিণ্টেড আছে আৰু তেওঁলোকৰ নিজৰ কিবা এনেকুৱা সামগ্ৰীবিলাকো আছে ট্ৰেডিশ্যনেল আছে ধুনীয়া মুঠতে বহুত ভাল লাগিছে নেক্সট টাইম লিঅ' এক্সপ' য'ত আপোনালোক যাব আৰু নেক্সট টাইম যদি গুৱাহাটী আহে গুৱাহাটীত যাব পাৰিব এখন হায়দৰাবাদী বিৰিয়ানী ষ্টেজ হয় যিহেতু আজি লাষ্ট হয় ইয়াতে কিবা প্ৰগ্ৰেম হ'ব আৰু তাৰ কাষতে আছে সিদ্ধি গ্ৰীণছ নাৰ্চাৰী এই গ্ৰীণছ নাৰ্চাৰী কি হয় দেখাই আছোঁ নাৰ্চাৰীখন বিভিন্ন প্ৰকাৰৰ ফুল ইয়াত আছে ভিডিঅ' ইণ্ডাষ্ট্ৰী আমাৰ ইয়াত অসমৰ ট্ৰেডিশ্যনেল ড্ৰেছবোৰ আছে ক'ৰ পৰা আহিছে আপুনি কোকৰাঝাৰৰ পৰা আহিছে আজি সামৰিব হ'ল ন সেইকাৰণে দোকান সামৰিছে ধুনীয়া ধুনীয়া কালেকশ্যন আছে
ইউপিৰ পৰা আহিছে মেটেলৰ আফগান ড্ৰাই ফ্ৰুইটছ अफगानिस्तान पर अफगान ड्राई फ्रूट्स आप लोग कहाँ से है अलीगढ़ ये सब हैंडमेड है ना सब ये सब हाथेरे बनवा धुनिया कितना है 1,60,000 पेयर 1,60,000 टका हाथी हैंडमेड क्या मेटल क्या है यहाँ पे पीतल ओनली হাতীৰ দাম এজন মানুহে দিছিলে হাতীটোৰ পেয়াৰ মানে এক যোৰাত 1,60,000 1,60,000 লিঅ' এক্সপ' চালোঁ ভাল লাগিলে আজিৰ পৰা শেষ হৈছে মণিৰাম দলন ট্ৰেড চেণ্টাৰত এবাৰ নেক্সট তেওঁলোকৰ টুৰাত আছে মেঘালয়া ভাল লাগিলে বহুত দেশ বিদেশৰ দোকানী লগ পালোঁ আৰু মানুহবোৰ লগ পালোঁ ভাল লাগিলে কথা পাতিলোঁ মধ্যপ্ৰদেশৰ বলিউড যিখন ইয়াতে স্মক বিস্কুট তেওঁলোককো লগ পাই ভাল লাগিলে আৰু লগতে আফগানিস্তান ইৰাণৰ মানুহবোৰ লগ পাই ভাল লাগিলে ধুনীয়া হয় আৰু এই এৰিছোঁ এতিয়া ভিডিঅ'বোৰ চাই থাকিব আগতে মোৰ কিছুমান ভিডিঅ'ত কোৱা হোৱা নাই আপোনালোকক চাবৰ কাৰণে আচলতে মই ডাইৰেক্টলি ক্ল'জ কৰা গৈছিলে সেইকাৰণে আপোনালোকে চাব মোৰ গোটেই ভিডিঅ'বোৰ কল্যাণ ক্লাব ইউটিউব চেনেলৰ আৰু লগতে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে কমেণ্ট কৰিব বেয়া লাগিলেও জনাই দিব এতিয়া মই নতুনকৈ আৰু ভাল কৰিব চাম গোৱা মেঘালয় আৰোহণ ৰিজৰ্ট এনেকুৱা বহুতো ব্লগ দিয়া আছে যিহেতু মোৰ নিউ ব্লগ হয় আপোনালোকে চাই পেলাই মোক ছাবস্ক্ৰাইব কৰি অলপ সাহস দিব মই যাতে আৰু আগুৱাই যাব পাৰোঁ ধন্যবাদ বাই বাই গুড নাইট